নমস্কাৰ। আমি আজি আহিছোঁ ফুৰিবলৈ কামপুৰৰ দেৱনাৰিকলিত অৱস্থিত ৰত্নাৱলী থানলৈ। তো আহকচোন চাওঁ ইয়াৰ কিছু দৃশ্য। এয়া শ্ৰী শ্ৰী ৰত্নাৱলী থান বাটচৰা। আমি আগবাঢ়িছোঁ যাবলৈ। Rosa. Ide. Rosa tadi dia tuh. ইয়াত সকলোৱে ইয়াত বনাই লৈছে খিচিৰি ভাত পানীয়া বনাই লৈ পেলাই লাষ্টত এনেদৰে খাবও পাৰে। আমি খোৱা নাই বাৰু, আমি চাহ খাই গুচি আহিলোঁ। আৰু এটা ইয়াতে শিৱ মন্দিৰো আছে, যিটো নদীৰ কাষলৈ ধুনীয়াকৈ। আৰু এয়া হৈছে দ্বিতীয়খন শ্ৰী শ্ৰী ৰত্নাৱলী থানেই। এইখনো অতীজৰে পুৰণা থান আৰু এইখনো এতিয়া বৰ্তমান নতুনকৈ আকৌ বনাই আছে। তো এইখনকো চাবলৈ আহিলোঁ। তাতে আমাৰ শৰাই চৰাই দিয়া হৈ গ'ল অলৰেডি। আৰু ইয়াত আমি বোলো সেৱা কৰি যাওঁ যোৱাৰ সময়ত। তো সকলো আমি আকৌ ইয়ালৈকো আহিলোঁ।